সঁচা কথা শুনিবলৈ বেয়া হ'লেও সঁচা। কিন্তু কি জানে, এই পৃথিৱীখনত একমাত্ৰ মানুহেই আছে যিয়ে সময়ক সলনি কৰিব পাৰে, আৰু কেতিয়াবা সময়েও মানুহক সলনি কৰি পেলায়। গম পাইছেনে? এটা কথা কিন্তু সঁচা, যাক তুমি নিজৰ বুলি ভাবি মৰম কৰিবা সেইজনেই তোমাক অৱহেলা কৰিব। যাক তুমি বিশ্বাস কৰিবা সেইজনেই তোমাক বিশ্বাসঘাতকতা কৰিব। এই পৃথিৱীখনত নিজৰ বুলিবলগীয়া একো নাই, চব সময়ৰ খেল। ভাল সময়ত সকলোৱেও তোমাৰ লগ দিব, কিন্তু বেয়া সময়ত, বিপদৰ সময়ত কোনেও তোমাৰ লগ দিব নিবিচাৰে। এটা কথা সত্য, যেতিয়া তুমি বিপদত পৰিবা তেতিয়া টকা পইচাৰে নালাগে মোক, মাত্ৰ মাত এষাৰ বা বুজনিৰে যদি মোক কোনোবাই শান্তি দিব পাৰিলে হয়। তথাপিও মই মানিলোঁ হয় যে এই পৃথিৱীৰ মানুহৰ মাজত মানসিকতা আছে, কিন্তু আজিৰ মানুহৰ মাজত এইখিনি মানসিকতাই নাই যে সিহঁতৰ মাজত বিপদত পৰা মানুহ এজন যেতিয়া বিপদত পৰিব সেইজনৰ পৰা আঁতৰি নগৈ তেখেতক অলপমান সান্ত্বনা দিয়া। টকা পইচাৰে নালাগে মোক সান্ত্বনা দিব, অকণমান সান্ত্বনা দিয়া। কিন্তু এইখিনি মানুহৰ মানসিকতা আজি নোহোৱা কৰিছে মাত্ৰ টকাই। এটা কথা আপুনি ন'টিছ কৰিছেনে? মানুহ যেতিয়া বিয়া হয়, দৰাজনক সদায় পিছত ৰখা হয়, আৰু যেতিয়া মানুহ মৃত্যু হয় সদায় মৰা মানুহজনক আগত ৰখা হয়। এইটোৰ মিনিং আপুনি জানে? কথাটো এই যে তুমি যেতিয়া তোমাৰ যেতিয়া সুখৰ দিন আহে ন, ভাল দিন আহে ন, ভাল দিনত আপোনাক পিছত থৈ আপোনাৰ আত্মস্বজন, আপোনাৰ লগ বন্ধু আপোনাৰ আগত যাব, নাচি যাব। এইটো ন'টিছ কৰিছে? যেতিয়া আপোনাৰ বিয়া হ'ব তেতিয়া গম পাব, আপোনাক পিছত থৈ আপোনাৰ লগ বন্ধু আত্মস্বজন আপোনাৰ আগত নাচি যাব। কিন্তু আপুনি যেতিয়া মৰিব, সেই মৰা হাতৰ আগত লৈ আপোনাৰ পিছে আহিব। কাৰণ বিপদৰ সময়ত কোনেও আপোনাৰ লগ নিদিয়ে, সকলোৱে আপোনাৰ পিছত যাব। আৰু যেতিয়া আপুনি ভাল দিনত থাকিব ন, ভাল দিন আপোনাৰ থাকিব, তেতিয়া সকলো মানুহ আপোনাৰ আগে যাব, আপোনাৰ আগত ঘূৰিব। বেয়া দিনত আপোনাৰ পিছত ঘূৰিব, আপোনাৰ লগ দিব নিবিচাৰিব। এইটোৱেই মিনিং বুজাইছে। এই পৃথিৱীখন কিন্তু বহুত অদ্ভুত দেই। এই পৃথিৱীৰ মানুহৰ অদ্ভুত। এই পৃথিৱীখনক যিয়ে নিজৰ বুলি ভাবিছে ন, সেইজনেই ঠগ খাই গৈছে। কাৰণ এই পৃথিৱীখনক নিজৰ বুলি ভবাজনক এদিন এই পৃথিৱীখনে মাটিত নিঃশেষ কৰি পেলাব। গম পাইছে? নিজৰ বুলিবলগীয়া একো নাই। যিখিনি সময় পোৱা নিজৰ মাজতে কটোৱা। আনক সময় দিয়াৰ দৰকাৰ নাই। সেইজনক সময় দিবা যিয়ে তোমাক জন্ম দিছে। মা দেউতাক বাদে এই পৃথিৱীত আন কোনো নাই যিয়ে তোমাৰ সুখ দুখ সকলোতে লগ দিব। তেনেকুৱা মানুহ তুমি নাপাবা। সুখত সকলোকে পাবা, কিন্তু দুখত কোনো আপোনাৰ ওচৰত নাহে। এইটো কিন্তু